Good morning, hello বন্ধুসকল, welcome to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। নতুনকৈ যদি মোৰ YouTube চেনেলত কোনোবা ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিনো কি কথা পাতিম তো তোমালোকৰ ওপৰত মানে কি আপোনালোকেতো গমেই পাইছে আছাম পুলিচৰ ভেকেঞ্চি সকলোৱে ৰৈ আছে, ময়ো ৰৈ আছোঁ। আজিলৈকে মানে কি ভেকেঞ্চিটো খোলাই দিয়া নাই, বহুত এটা মনত বেয়া লাগি আছে। তো তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই, কাৰণ কিহৰ কাৰণে কৈছোঁ ময়ো কেণ্ডিডেট, আপোনালোকক মিছা ভিডিঅ' বনাই পেলাই কি লাভ আছে, হয়নে নহয়? সেইকাৰণে ময়ো কৈছোঁ মানে কি মোৰ ফালৰ পৰা মানে কি একো পষ্ট ওলোৱা নাই এতিয়ালৈকে, তাৰ কাৰণে টপিক একো নাই কাৰণে মই তোমালোকক ভিডিঅ' দিব পৰা নাই। আপোনালোকে বেয়া নাপাব, যেতিয়াই মানে নটিফিকেশ্যন আহে মই তেতিয়া আপোনালোকক ভিডিঅ' আপলোড কৰিম, আপোনালোকে টেনশ্যন নল'ব। আজি ভিডিঅ'টো এটা কাৰণত বনাইছোঁ বন্ধুসকল, আপোনালোকক মোৰ মৰমৰ গাঁওখন দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে লাগি দেখক ভিডিঅ'টো। আজি বেলেগ একো টপিকৰ ওপৰত ভিডিঅ' বনোৱা নাই, অনলি মোৰ মৰমৰ গাঁওখন দেখাবলৈ তোমালোকক চেষ্টা কৰিছোঁ। ভিডিঅ'টো লাগি দেখক, ভিডিঅ'টো স্কিপ নকৰিব, সেইকাৰণে চাই থাকিব। তো মোৰ ঘৰৰ পৰা যাত্ৰা কৰিলোঁ, তো গৈ আছোঁ এতিয়া। আপোনালোকক মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, যিহেতু একো ডিফেন্সৰ টপিক এতিয়ালৈকে অহা নাই। বহুত মনটো বেয়া লাগি আছে। এইখনেই হৈছে মোৰ মৰমৰ গাঁও আৰু এইখনেই হৈছে মোৰ মৰমৰ ঠাই, এইখনেই হৈছে মোৰ ঘৰ। তো আপোনালোকক মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আমাৰ জাগা কি, কেনেকুৱা পৰিৱেশটো, কেনেকুৱা গাঁৱলীয়াত থাকি এটা বহুত বেছি এটা ভাল লাগে, কাৰণ এনেকুৱাই পৰিৱেশ গাঁৱলীয়া জেগাবোৰ। আমি এইখিনি জেগাতে বাস কৰি আছোঁ। আমাৰ ঘৰ হৈছে তামোলপুৰ ডিষ্ট্ৰিক্ট পৰে। তো আমাৰ মেইন জেগাখিনি হৈছে গান্ধীবাৰী। তো আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ, এইখনেই হৈছে আমাৰ মৰমৰ গাঁও গান্ধীবাৰী। লাগি থাকক ভিডিঅ'। গৈ আছোঁ, কাৰণ এইটো ৰাস্তাটো হৈছে আপোনাৰ মেইন ৰোড, হৈছে আপোনাৰ নতুনকৈ মেইন ৰোড বনাই আছে। চ' এই দংটোতে আমি সৰুৰ পৰাই মানে কি খেলি খেলি ডাঙৰ হৈছোঁ। সৰুৰ পৰা খেলি খেলি এই দংটোতে বহুত ধুনীয়া পানী হয়, অকণমানো আইৰণ নাই, বহুত চাফা। আমি ইয়াতে গা পা ধুওঁ। তো সৰুৰ পৰা ইয়াতে উমলি ডাঙৰ দীঘল লৈছোঁ। আমাৰ এইখন গাঁও বহুত সুন্দৰ পৰিৱেশ। তো এনেকুৱা সুন্দৰ পৰিৱেশত থাকি এটা মজা বেলেগ লাগে। তো আপোনালোকে গাঁৱত জন্ম পালে আপোনালোকে নিশ্চয় উপভোগ কৰিব যে গাঁৱৰ পৰিৱেশটো কেনেকুৱা হয়। তো এইটো আমাৰ মেইন ৰোড হয়। আপোনালোকৰ এইটো চিধাই গ'লে তোমালোকে তামোলপুৰ পাবা, এইপিনে লেফ্ট ছাইডত গ'লে তোমালোকে ৰঙিয়া পাবা, ৰাইট ছাইডত গ'লে তোমালোকে নাগৰিজুলি পাবা। তো এইটো ছাইডে গ'লে আৰু গড়েশ্বৰ পাবা। তো তোমালোকৰ 4 লাইন হয়, এইটো 4 লাইন। নতুনকৈ ৰাস্তা বনাই আছে। তো কোনোবাই যদি আহিব বিচাৰে, চ' বগামাটি যাব বিচাৰে, চ' এইটো ৰাস্তা দি বগামাটি যাব পাৰিব। এইটো এইফালে ৰঙিয়া যাব পাৰে, তাৰপিছত এইটো চাইডে তামোলপুৰ যাব পাৰে, এইটো চাইডে নাগৰিজুলি যাব পাৰে, এইটো চাইডে গড়েশ্বৰ যাব পাৰে। বহুত এটা বেছি ধুনীয়া প্লেচিং হয় গাঁৱৰ জেগা। যিহেতু সৰুৰ পৰাই চাইকেল চলা অভ্যাস আছিলে, চ' আজি মন গ'ল। তো যিহেতু একো টপিক পোৱা নাই, তাৰ কাৰণে চাইকেল এখন চলাই পেলাই তো আমাৰ গাঁৱৰ পৰিৱেশটো তোমালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ ভিউৱাৰ্ছক। বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ, আজি 3 বছৰ 4 বছৰৰ পিছত বহুত এটা বেছি ভাল লাগিছে চাইকেল চলাই পেলাই ৰাইড কৰি ঘূৰি আছে। তো আপোনালোকক জেগাবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু বহুত বছৰৰ মূৰত চাইকেল চলাইছোঁ, বহুত বেছি এটা ভাল লাগি গৈছে মনটো। মানে চাইকেল চলা অভ্যাস কৰিব লাগে, কাৰণ চাইকেল চলালে তোমাৰ এক্সাৰচাইজো হৈ থাকে। চ' তোমালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ আজি মোৰ মৰমৰ গাঁওখন। মোৰ গাঁওখন হৈছে গান্ধীবাৰী। তো মোৰ ভিউজক মই ক'লোঁ বাৰু, মোক বহুতে কমেণ্ট কৰি সুধি আছে দাদা তোমাৰ ঘৰ ক'ত। তো যিহেতু একো টপিক নাই, তাৰ কাৰণে মই আজি ভিডিঅ' বনাইছোঁ মোৰ গাঁওখন দেখাবলৈ, মোৰ মৰমৰ গাঁওখন দেখাবলৈ। তোমালোকে মোক মৰম দি যা। এইখন হৈছে ছোৱালী হাইস্কুল। ইয়াতে আমাৰ অনলি গাৰ্লছ হয়, ল'ৰাবোৰ নাথাকে, ল'ৰাবোৰ পঢ়িব নোৱাৰে, অনলি ছোৱালী হাইস্কুল বুলি কয় এইটো। তো আমি পঢ়া স্কুলখন অকণমান আগত আছে। চ' আজি বহুত ভাল এটা মানে থিয়েটাৰ চলিব আজি। তো কোনোবাই যদি থিয়েটাৰ চাবৰ কাৰণে আগ্ৰহী আছে, চ' গান্ধীবাৰীৰ থিয়েটাৰ চলিছে, অভিনন্দন থিয়েটাৰটো সকলোৱে চাব আহিব। এইখনে হৈছে আমাৰ সৰুৰ পৰাই মানে আমি খেতি কৰা পথাৰখন, সৰুৰ পৰাই তুলি তালি ডাঙৰ হোৱা পথাৰখন। যিহেতু আমি খেতি কৰি খোৱা মানুহ গাঁৱলীয়া, তো খেতি কৰি খাব লাগিব, তেতিয়াহে আমাৰ পেটটো পুহিব পাৰিম। সেইটোৰ কাৰণে আমি মানে কি খেতি কৰি খাই, এইখনে আমাৰ খেতি পথাৰ। চ' আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ খেতি পথাৰ কেনেকুৱা হয় গাঁৱলীয়াত থাকি পৰিৱেশটো মজাই লাগে। তো আপোনালোকে গাঁৱত যিহেতু জন্ম পাইছে, তো আপোনালোকে গাঁৱত জন্ম পালে গম পায় গাঁৱৰ পৰিৱেশটো কেনেকুৱা। হাৱা বতাহ সুন্দৰ পৰিৱেশ, বায়ুমণ্ডল বহুত ধুনীয়া হয়। তো ভিডিঅ'টো এইখিনি আছিল, উপভোগ কৰিলোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো আজিলৈ এৰিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই, জয় হিন্দ, বন্দে মাতৰম।